আমি যে নামঘৰত যে এতিয়া যে কৰি আছো আমি কি কৰিছো ভাদ মাহত সদায় আহিছো নহয় জানো ইমান এটা বিশেষ বিশেষ আশীৰ্বাদ লৈছো ন সেই আশীৰ্বাদটো আমি ঘৰতো সদায় ল'ব পাৰোনে বাৰু সদায় ল'ব পাৰো আজি পৰমাত্মা পৰম গুৰু বা যাকেই নহওক আমি আজি স্মৰণ কৰি যে আছো ঈশ্বৰক যে স্মৰণ যে কৰি আছো সেইখিনি আচলতে আমি যদি সদায় ঘৰত কৰো সদায় যদি কৰো আমাৰ জীৱনটো সদায় ভাদ মাহৰ দৰে উৎসাহ উদ্দীপনাৰে ভৰপূৰ হৈ পৰিব ভাদ মাহটোৰ কাৰণে আমি স্পেচিয়েলি আমি ৰখি থাকো নহয় যে নামঘৰলৈ যাম শৰাই দিম সেই শৰাইৰ ভোগ খাম সেই ভোগ সমস্ত পৰিয়ালক খুৱাম খোৱাৰ পিছত আমাৰ সমস্ত জল্পনা কল্পনা এবছৰ আগৰ পৰাই চলে যে মই শৰাই দিম গতিকে আজি আমি কথা পাতিম কেনেকৈ আমি ঘৰৰ ভিতৰতে ঘৰত সদায় কেনেকৈ আমি শৰাই দিব পাৰো শৰাইখনটো এনেকৈ আমি সদায় যতনাই দিব নোৱাৰো ঢেৰটো দিব নোৱাৰো কিন্তু আপোনালোকে জানেনে বাৰু আমি যিবিলাক ৰান্ধি বাঢ়ি এতিয়া খাই আছো সেয়াই জানো ভোগ নহয় আমাৰ দৈনন্দিন স্বাস্থ্য দৈনন্দিন মানসিক স্বাস্থ্য কাৰ ওপৰত নিৰ্ভৰ কৰে আমি যি খাই আছো কিন্তু সকলোতকৈ ডাঙৰ কথা এই যে এগৰাকী মাতাজীয়ে যে এইমাত্ৰ যে আশীৰ্বাদ দিলে ইমান ধুনীয়াকৈ যে আশীৰ্বাদ দিলে সেই আশীৰ্বাদ যদি আমি সদায় নিজে নিজক দিওঁ তাৰোপৰি সেই আশীৰ্বাদ যদি আমি সন্তানক দিওঁ আমাৰ লগত থকা পৰিয়াল পৰিজনক সদায় দিওঁ তেতিয়াহ'লে কি হ'ব ঈশ্বৰে আমাক সদায় আজি যেনেকৈ খুব ভাল লাগি আছে সদায় আমাৰ ভাল লাগি থাকিব আমিতো সদায় ভাল লগাকে থাকিব লাগিব এদিন ভাল লাগিলে কি হ'ব বাৰু হয়নে এদিন আজি ইয়াত বহি আছো সমস্ত টেনচনৰ পৰা আমি নিয়াৰা হৈ আছো এনেকুৱা লাগিছে আজি টেনচনেই নাই তাৰমানে নামঘৰ বা মন্দিৰ মছজিদ গীৰ্জা য'তেই নাযাওঁ ইমান ভাল লাগি যায় ন আমাৰ কিয় ভাল লাগে বাৰু ইয়াত সোমোৱাৰ লগে লগে কিয় আমাৰ মন একদম প্ৰফুল্লিত হৈ যায় শান্তিৰে বাতাবৰণৰে আমি পৰিপুষ্ট হৈ যাওঁ ইয়াত কোন আছে আমি ঈশ্বৰক বিচাৰি আহো নহয় জানো কিন্তু আমি প্ৰত্যেকখন ঘৰ যদি নামঘৰ মন্দিৰ মছজিদলৈ যদি ৰূপান্তৰ কৰি লওঁ প্ৰত্যেকখন ঘৰকে যদি আমি নিজৰ মন্দিৰলৈ ৰূপান্তৰ কৰি লওঁ কিয় কৰিব নোৱাৰো সকলো আমি কৰিব পাৰো তাৰে আজি মই বিধিপূৰ্বকভাৱে কেইটামান কথা ক'ম প্ৰথমটো হৈছে যে ৰাতিপুৱা শুই উঠিয়ে আচ্ছা এটা কথা আমি সকলোৱে জানো তেওঁ কোন বাৰু পৰমাত্মা কোন বাৰু এই যে আমি এতিয়া স্মৰণ কৰিলো নিৰাকাৰ যে আমি যাক স্মৰণ কৰিছো তেওঁ কোন বাৰু তেওঁতো আমাৰ পিতা আমাৰ অভিভাৱক আমি মানুনে আমি তাত উজুতি খালেওতো হে ভগৱান এনেকৈ কওঁনে হে কৃষ্ণ হে ভগৱান এনেকৈ কওঁ নহয় কিয় কওঁ বাৰু উজুতি খালেও কিয় অ মা অ দেউতা বুলি নকওঁ খুব কমেহে কয় বাৰু কিন্তু হে ভগৱানটো আগত ওলায় কিয় ওলায় বাৰু কাৰণ আমি জানো আমাৰ অভিভাৱক তেওঁ ওপৰত বহি আছে তেওঁ আছে আমি সকলো সময়তে তেওঁক মাতো কিন্তু আমি মাতোতে অকমান কৰবাত বেছি ফৰ্মেলিটিজ হৈ আছে এই যে ভগৱান বুলি ক'লো ভগৱান বুলি ক'লে বহুত দূৰৰ দূৰে লাগেনে বাৰু ভগৱান বুলি ক'লে বহুত দূৰত যেন লাগে যদি পিতা বুলি কওঁ দেউতা বুলি কওঁ ফাদাৰ বুলি কওঁ তেতিয়াহ'লে কিমান আপোন যেন লাগে আৰু এটা আপোন শব্দ হৈছে আমি সচৰাচৰ অসমীয়া মানুহখিনিয়ে কওঁ বাবা বুলি হয়নে দেউতাকক বাবা মাতো হয়নে যদি বাবা বুলি কওঁ তেতিয়াহ'লে আমাৰ সম্বন্ধটো তেওঁৰ লগত ক্লোজ হৈ যাব একেবাৰে ওচৰ চাপি আহিব এতিয়া আমি এটা কথা সকলোৱে জানো আমি সকলো কৰি আছো মন্দিৰত শৰাই দিছো নামঘৰত শৰাই দিছো কিন্তু আমাৰ মানসিক সন্তুলন ঘৰখনৰ অশান্তি জানো কমিছে দেই মই এনে প্ৰেক্টিকেলি সুধিছো কমিছে জানো নাই কমা কিয় কমা নাই বাৰু কৰবাত আমাৰ ভুল হৈ আছে নেকি বাৰু আমি মানে নিজে নিজকে পৰ্যালোচনা কৰাৰ কথা ন আজি শৰাই দিলো দিয়াৰ লগে লগে মোৰ যিটো মনোকামনা আছিল 100% সিদ্ধি হ'ব জানো 50% হ'ব কিয় জানেনে সেই যে দেউতাক যে ভগৱান ভগৱান মাতি আছো আমাৰ লগত যে সম্বন্ধ কৰিব পৰা নাই তেওঁ যে আমাৰ পিতা আমাৰ যে সকলোতকৈ মৰমৰ দেউতা আমি যে নিজৰ বুকুৰ আপোন কৰি ল'ব পৰা নাই ভগৱান দূৰৰ বস্তু বুলি ভাবি আছো সেইকাৰণে তাৰমানে পিতাই কি কৰিছে সেইকাৰণে পিতাই আমাক 100% দিয়া নাই আচ্ছা আপোনাৰ ল'ৰা ছোৱালী যদি আপোনাৰ খুব দুটা ল'ৰা ছোৱালী আছে দেই সাপোজ এজন খুব আজ্ঞাকাৰী নহয় কথা নুশুনে এজনে খুব কথা শুনে আপোনাৰ কোনজনৰ প্ৰতি 1% হলেও মৰম বাচি যাব বাঢ়িব কওকচোন যিজন আজ্ঞাকাৰী হয়নে যিজনে সব কথা মানে ওকে মই কৰি দিম মা হয়নে আমিওতো সেইজন পিতাৰে সন্তান তেওঁ আমাক কিছুমান কৰ্ম দি থৈছে গীতাৰ মাধ্যমেদি কিছুমান কৰ্ম দিছিলে যি কৰ্ম আমি সচৰাচৰ জীৱনত আমি এপ্লাই কৰিব জনা নাই আমি কেৱল তীৰ্থস্থানতহে এপ্লাই কৰি আছো কেৱল তীৰ্থস্থানতহে আমি এপ্লাই কৰি আছো সেই নিয়মবিলাক যেটো গীতাৰ যোগেদি আমাক যিখিনি শুনুৱালে পঢ়ুৱালে আমি ইমান ভাগৱত গীতা পঢ়ো নহয় জানো কিন্তু পঢ়িলো শুনিলো শেষ পাহৰি থাকিলো
তাৰ এটাও কোনো ধৰণৰ উক্তি আমি জীৱনত এপ্লাই কৰা নাই একেবাৰে সহজ গীতাই এটা কথাই কৈছে যে তুমি ৰাতিপুৱা শুই উঠি তোমাৰ ভিতৰত থকা যিবিলাক দৈবিক গুণ আমি মানৱ কেতিয়াবা মানুহে কয় যে ভগৱানে ঈশ্বৰ কিয় কয় বাৰু আমাৰ ভিতৰতে সেই শক্তি আছে আমি কাৰ সন্তান প্ৰথমতে আমি ভগৱানৰ সন্তান সেইবাবে উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ শক্তি তেওঁৰ কোৱালিটি তেওঁৰ গুণ মোলে আহিবনে নাই আহিব কিয় শ্ৰীকৃষ্ণক মৰ্যাদা পুৰুষোত্তম 16 কলা সম্পন্ন শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ আখ্যা দিয়া হয় কিয় বাৰু কাৰণ তেওঁ হৈছে তেওঁৰ সম্পূৰ্ণ গুণ তেওঁৰ ঈশ্বৰ যিমান গুণ থাকিব লাগে সকলো তেওঁৰ ভিতৰত আছে সেইবাবে আমি তেওঁক খুব ভাল পাওঁ হয়নে কিন্তু শ্ৰীকৃষ্ণ এইটো কৈছিলে তুমি মোৰ দৰে হ'ব পাৰা গতিকে ৰাতিপুৱা শুই উঠি আজি কেইটামান কৰিব মই 21 দিনৰ এটা বিধি দিম আজি আপোনালোকে যদি কৰে দেই আপোনালোকৰ জীৱনৰ যিবিলাক সৰু সুৰা মানসিক সমস্যা শাৰীৰিক সমস্যা পৰিয়ালৰ সংসাৰৰ সমস্যা কৰ্মৰ সমস্যা কিবা কিবি সমস্যা যে আছে 21 দিনত আপোনালোকে কিন্তু ৰিলিফ পাবই পাব সেইটো কিন্তু মই গ্যাৰান্টি দিব পাৰো শুই উঠিয়ে আমি পিতাৰ সন্তান আমি ভগৱানৰ সন্তান আৰু তেওঁ উত্তৰাধিকাৰী সূত্ৰে উদাহৰণ স্বৰূপে মোৰ সন্তান যদি জন্ম হয় মোৰ গুণ কোৱালিটি তেওঁলে আহিবনে নাই কব নহয় ই দেউতাকৰ নিচিনা হল ই মাকৰ নিচিনা হল হয়নে আমি কাৰ সন্তান আমি ভগৱানৰ সন্তান আমাৰ প্ৰত্যেকৰে ভিতৰত দৈবিক গুণ আৰু দিব্য শক্তি ভৰপূৰ হৈ আছে সেইকেইটা কি জানেনে এটা হৈছে প্ৰথমটো হৈছে শান্তি আমি কি বিচাৰো আজি সমাজত সবফালে শান্তি হওক কিন্তু কথাটো এনেকুৱা হৈ আছে ঘৰখনত সকলোকে ভাত লাগে সকলোৰে ভোক লাগিছে মা ভাত দিয়া মাকে কৈছে মই ভাত নবনাও আজি মোৰ মুড নাই খাবলৈ পাবনে ঘৰখনে নাপাব আজি সমাজত সকলোৱে কৈছে শান্তি লাগে শান্তিৰ সমদল হৈছে শান্তিৰ কিবা অধিৱেশন হৈছে কিন্তু কোনেও এইটো কোৱা নাই যে মই প্ৰথমতে সেই শান্তি স্থাপনা মোৰ পৰা আৰম্ভ কৰিম কোনোবাই কৈছে নে ঘৰখনত যদি মাকে ভাত নবনাও বুলি কয় ভাত খাব কোনেও নাপাব তেতিয়া কি কৰিব লাগিব অনলাইন খানা অৰ্ডাৰ কৰিব লাগিব আজি আমাৰ কি হৈছে মনুষ্যৰ আমি কোনো ৰেডি নহয় শান্তি স্থাপনা কৰিবৰ বাবে আমাক লাগে খালি লাগে আৰু সেইবাবে আমি কি হৈছে লাগে বুলি কওঁতে আনৰ ওচৰত হাত পাতিবলগীয়া অৱস্থা হৈছে যে মোক শান্তি দিয়া সেইকাৰণে পৰিয়ালে ইজনে সিজনক আমি সদায় ব্লেম কৰি থাকো মোক তুমি শান্তি দিয়া মোক তুমি সন্মান দিয়া মোক তুমি প্ৰেম দিয়া মোকে তুমি সব দিয়া মই তোমাক একো দিব নোৱাৰো হয়নে শেষৰ বাক্যটো আমি নকওঁ মই তোমাক একো দিব নোৱাৰো মোকে সব দিয়া গীতাৰ মহাবাক্য কি স্বপৰিৱৰ্তন আৰু নিজৰ দৈবিক গুণ নিজৰ ভিতৰত ধাৰণ কৰা গুৰুজনাই কিমান কথা আমাক শিকাই থৈ গল কীৰ্তনৰ মাধ্যমেদি ঘোষাৰ মাধ্যমেদি গুৰুজনাই কিমান কথা আমাক শিকাই থৈ গল এটাও কথা জানো আমি ইমপ্লিমেন্ট কৰিছো গুৰুজনাই কি কৈছিল কুকুৰ শ্ৰীগাল গদৰ্ভৰু আত্মাৰাম জানি সবাকো কৰিবা প্ৰণাম আৰু আমি কি কৰিছো জানি সবাকো কৰিবা ভক্ষণ শুনিবলৈ বেয়া কিন্তু হয়নে জানি সবাকো কৰিবা ভক্ষণ গতিকে একো সময় পাৰ হৈ যোৱা নাই আমি যদি সূক্ষ্ম কথা যি মহাপুৰুষ জনা এই নামঘৰ প্ৰতিষ্ঠা কোনে কৰিছিলে শংকৰদেৱে গুৰুজনাই কিয় প্ৰতিষ্ঠা কৰিছিলে শান্তিৰ কাৰণে তোমালোক আহা আজি চাওক আজি চহৰে বাটে পথে বহু মানুহ ঘূৰি ফুৰিছে আপোনালোক কেইগৰাকীনো কিয় কেৱল নামঘৰত বহি আছে কাৰণ আপোনালোকে জানে যে আমাৰ দ্বাৰা শান্তি প্ৰতিষ্ঠা হ'ব আমি যদি আশীৰ্বাদ দিওঁ গোটেই সমাজেই লাভ কৰিব গতিকে ভগৱানে কিন্তু নিৰ্বাচন কৰে সকলোকে কিন্তু সকলোতে নবহাই হয়নে বাৰু গতিকে আমি সেই সৌভাগ্যশালী আত্মা যে আজি নামঘৰত বহি সেই গুৰুজনাক আমি স্মৰণ কৰি স্বয়ং নিৰাকাৰ ঈশ্বৰক আমি স্মৰণ কৰি আজি এই ভোগ এই প্ৰসাদ আমি এতিয়া আমি সেৱন কৰিম এই ভোগেই হৈছে সকলোতকৈ ডাঙৰ কথা ৰাতিপুৱা শুই উঠি আপোনালোকে 7টা মহাবাক্য আজিৰে পৰা সদায় কবচোন দেই আপোনালোকৰ জীৱনত পৰিৱৰ্তন আহিবই আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰ নিজে সঁচাকে প্ৰথমটো শুই উঠি সদায় কব হে পৰমাত্মা হে মোৰ পিতা গুড মৰ্নিং সুপ্ৰভাত তোমাক কোটি কোটি ধন্যবাদ যেতিয়া আমি সজ্জাগত হওঁ কাক সকলো সময়তে স্মৰণ কৰো হয়নে হে প্ৰভু মোক আৰু মুক্তি দিয়া যদি সজ্জাগতৰ সময়ত মুক্তি দিয়া বুলি প্ৰাৰ্থনা কৰোগৈ ভগৱানে জানো দুখ নালাগে মোৰ সন্তান তুমি গোটেই জীৱনটো এনেকৈ কটালা ধিটিঙালি কৰি আজি সজ্জাগতৰ কাৰণে মোক তুমি স্মৰণ কৰি আছা তেওঁৰো দুখ নালাগে জানো তেওঁতো আমি সন্তান ন আপোনাৰ দুখ নালাগিব জানো আপোনাৰ সন্তানে দিনটো একো নুশুনিলে
ৰাতি কৰবাত এক্সিডেন্ট আহি পৰি পেলাই মা মা বুলি চিঞৰিছে তইতো মোৰ কথা নুশুনিছিলি ইমান কৈছিলো তোক তইতো নুশুনিছিলি ন মোৰ কথাটো তই অতদিনে পালন নকৰিলি এতিয়া মা মা মাতিবলৈ আহিছ কখনে তেনেকে হয়নে যিমানে কেকাই নাথাকক আমাৰ খং এটা উঠেনে তইতো মোৰ কথা নুশুনিছিলি তোকতো মই কৈছিলো তই এইটো নকৰিবি সেইটো নকৰিবি হয়নে একেই কথা আমি সন্তানৰ পৰা কি বিচাৰো ঈশ্বৰে আমাৰ পৰা সেয়া বিচাৰি আছে ঈশ্বৰে আমাৰ পৰা বিচাৰি আছে আমি কিয় দিব নোৱাৰো আমি দিব পাৰো আমি দৈবিক সত্তাৰে পৰিপূৰ্ণ মানৱ সম্পদ আমি আচলতে তেওঁ শ্ৰীকৃষ্ণৰ দৰে আমি হ'ব পাৰো ইচ্ছা কৰিলে ৰামচন্দ্ৰৰ দৰে হ'ব পাৰো ইচ্ছা কৰিলে কিয় আজি ৰামচন্দ্ৰক এজন পুৰুষ বা এজন সাংসাৰিক মানুহ হিচাপে দেখুৱাইছে আমাকে দেখুৱা নাই জানো আমাৰ জীৱনটো কি মহাভাৰততে কম নেকি বাৰু তাতকে বেছি নেকি আজিকালি আজিকালি বেছি ন তাত 3জনী পত্নী আছিলে বৰ ভাল আছিল শুনিবলৈ এজনী পত্নী থাকিলে আজিকালি কিমান ন কোলাহল হয়নে আৰু কোলাহলটো আজিকালি বেলেগে শুনি নাপায় মৌন কোলাহল মানসিকভাৱে মানুহ আজি ইমান বেছি ডাউন হৈ গৈছে মানুহৰ মনোবল নোহোৱা হৈছে যাৰ ফলশ্ৰুতিত আজি গোটেই ঘৰখন কি হৈছে জানেনে বিষময় হৈ গৈছে আৰু সেইটো আপুনি দেখাত নেদেখে হৃদয়ে মানুহ পৰি গৈছে হাৰ্ট এটাক বাঢ়িছে ব্লাড প্ৰেছাৰ হাই হৈছে মানসিক এংজাইটি ডিপ্ৰেছন মানুহে কিবা অনবৰতে মানসিক বেমাৰত ভোগা আৰম্ভ কৰিছে দিনটোত যে মোৰ এবুৰি কল আহে এইবোৰ কথা লৈ পেলাই গতিকে আহকচোন আৰু মই সদায় মাতৃসকলকে অনুৰোধ কৰিম কাৰণ এগৰাকী মাতৃৰ কিন্তু আমাৰ সৃষ্টিৰ আধাৰ এগৰাকী মাতৃ জননী আমি সৃষ্টি কৰিব পাৰো আমি ৰচনা কৰিব পাৰো আমি সৰ্বোচ্চ বনাই ল'ব পাৰো ইমান অধিকাৰ ইমান বেছি পাৱাৰ কিন্তু পৰমাত্মাই নাৰীক দিছে নামানো তাৰমানে আমি কিন্তু এতিয়াৰ পৰা কেনেকে কৰিম নামানে হয় তাৰমানে কথাটো হৈছে যেতিয়া আমি কথাবিলাক তাৰমানে কি হয় জানেনে যেতিয়া আমি কথাবিলাক নিয়ম হিচাপে দিম নহয় মানুহে আমনি পায় হয়নে যেতিয়া আমি কামটো কোন হোমৱৰ্ক টাইপৰ কৰিম তাৰমানে সাপোজ আপুনি ভাত বনাই আছে তাতে আপুনি কামটো কৰিব লাগিব কাৰণ এক্সট্ৰা সময় মানুহৰ আজিকালি নাই এক্সট্ৰা সময় নাথাকে যে গৈ পেলাই বেলেগে কিবা এটা কৰিম গৈ আজিকালি যদি মানুহক মেডিটেশ্যন কৰিব লাগে ধ্যান কৰিব লাগে তেওঁলোকে কয় যে না সময় নাই বহুতে কয় আফটাৰ ৰিটায়াৰমেন্ট বাইদেউ বাৰু এতিয়া ক'লে তাৰমানে কি হৈছে নেলাগে বিশেষ সময় উলিয়াবও নালাগে আপোনালোকে যেতিয়া ভাতখিনি বনাই শুই উঠিয়েতো কেইটামান কথা ক'ব পাৰে নিজৰ কাৰণে পাৰে নে নোৱাৰে আপুনি বিচাৰে নে নিবিচাৰে গোটেই ঘৰখনত সুখ শান্তি আনন্দ শক্তি প্ৰতিষ্ঠা হওক বিচাৰে নে মোৰ মানুহজনে মোক শ্ৰদ্ধা কৰক মোক আত্মিক ৰূপে ভাল পাওক আমাৰ দুইজনৰ মাজত মধুৰতা হওক আমাৰ দুইজনৰ মাজত বহুত ভাল এটা সম্বন্ধ আহক ইত্যাদি যদি ভাবো না আমি আমাৰ মাজত মধুৰতা নম্ৰতা ইউনিটি হাৰমনি আহক আমি বিচাৰো নে আপোনাৰ দ্বাৰাই সম্ভৱ সেই মেজিকটোহে মই শিকাবলৈ আহিছো আজি দেই আপুনি বিচাৰে নে আপোনাৰ সন্তান আজ্ঞাকাৰী হওক বুদ্ধিমান হওক আজ্ঞাকাৰী ইন্টেলিজেন্ট হওক বিচাৰো নে সেইখিনিও মই শিকাবলৈ আহিছো সেইবাবে একেবাৰে সহজ শুই উঠি একেবাৰে গা মূৰ ধুই ধুতি নীতি পালন কৰি থাকিব নালাগে সেইবিলাক কৰোতে মানসিক শক্তি কমিছে নে বাঢ়িছে হয়নে ডেফিনেটলি শাৰীৰিকভাৱে যেতিয়া আমি পবিত্ৰ হৈ থাকিম মানসিক শক্তি বাঢ়ে কিন্তু মনেই যদি কান্দি থাকে সকলো সময়তে মনেই যদি দুখত থাকে হয়নে মোৰ লৰাই কথা নুশুনে মোৰ ছোৱালীয়ে কথা নুশুনে মোৰ অমুখে তেনেকুৱা মোক অমুখে তমুকা মোৰ বুৱাৰীহে তমুক কিমান যে এবুৰি মানুহৰ সমস্যা মানে আজিকালি মানুহ যন্ত্ৰণাকাতৰ হৈ আছে তো ৰাতিপুৱা শুই উঠি আপোনালোকে এটাই কাম কৰিব সৰ্বপ্ৰথমে এই গুৰুজনাকে ঈশ্বৰ পৰমেশ্বৰক আপুনি ধন্যবাদ জ্ঞাপন কৰি সুপ্ৰভাত থেংক ইউ বা এটা ধন্যবাদ জ্ঞাপন কৰিব এই মনুষ্য শৰীৰ আমাৰ ক্ৰিয়াক দিয়াৰ বাবে তাৰপিছতে 7টা মহাবাক্য সকলোৱে ক'ব 1 মিনিটো নালাগে 1 ছেকেণ্ডো নালাগে মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনম সিদ্ধ অধিকাৰ মই শক্তিশালী মই মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী মই জ্ঞান স্বৰূপ মই জ্ঞানী মই জ্ঞান স্বৰূপ মোৰ তৃতীয় নেত্ৰ সদায় জাগ্ৰত হৈ থাকে মই এই দুটা চকুৰে যি দেখো তাৰ ওপৰত নিৰ্ভৰ কৰি মই কোনো ধৰণৰ সিদ্ধান্ত নলওঁ দিব প্ৰসাদ দিব পাৰো সকলোকে অকমান শুনিলে ভাল হয় আৰু তাৰপিছতে ক'ব যে মই দিব্য আৰু পৰম পবিত্ৰ স্বৰূপ মই শক্তিশালী মই জ্ঞানী মই সুখ আৰু আনন্দ স্বৰূপ এইটো খুব ইম্পৰ্টেন্ট
কাৰণ আজি সুখ আৰু আনন্দ আমাৰ বস্তুৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিছে এতিয়া পূজা আহিছে নতুন কাপোৰ এযোৰ নাপালে মন বিষণ্ণ হোৱাৰ সম্ভাৱনা বহুত তাৰমানে হয়নে গতিকে মোৰ সুখ আনন্দ মোক ঈশ্বৰে দি পঠাইছে মোৰ সুখ আনন্দ কোনো বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয় এনেকে ক'ব মই সকলো সময়তে সুখী মই সকলো সময়তে সুখ আৰু আনন্দ স্বৰূপ তাৰ পিছতে ক'ব মই প্ৰেম স্বৰূপ প্ৰেম মোৰ স্বধৰ্ম প্ৰেম মোৰ জনম সিদ্ধ অধিকাৰ এনেকে আপোনালোকে প্ৰেম প্ৰেম মানে কি হৈছে এতিয়া আমি আনৰ পৰা প্ৰেম বিচাৰো তুমি মোক সন্তানৰ পৰা প্ৰেম বিচাৰো মানুহজনৰ পৰা প্ৰেম বিচাৰো অমুকৰ পৰা বিচাৰো তমুকৰ পৰা বিচাৰো শেষত নাপাই পেলাই কি হয় আমাৰ অৱস্থা মোক কোনেও ভালেই নাপায় এনেকে কওঁ ন আপুনি সদায় ক'ব যে মই প্ৰেম স্বৰূপ প্ৰেম মোৰ স্বধৰ্ম প্ৰেম মোৰ জনম সিদ্ধ অধিকাৰ মই সকলোকে প্ৰেম কৰো মই সকলোকে নিস্বাৰ্থ প্ৰেম কৰো মই সকলোকে নিস্বাৰ্থ প্ৰেম কৰো এইটো কিন্তু শক্তিশালী মহাবাক্য ক'বই ক'ব মই কাৰোবাক কৰা প্ৰেমৰ বিনিময় মোক কাৰোৰে পৰা একো নালাগে দেই মোক কাৰোৰে পৰা একো নালাগে মই সকলোকে প্ৰেম কৰো মোৰ হৃদয় প্ৰেমৰে পৰিপূৰ্ণ মোৰ হৃদয় বিশাল গুৰুজনাৰ দৰে বিশাল কিন্তু সকলোকে প্ৰেমৰে আবৰি ৰাখিছিল শ্ৰীকৃষ্ণক কিয় 1600 গোপীৰ লগত তেওঁৰ এই গোটেই আমাৰ ভাৱাৰ্থটো বুজোৱা হয় তাৰ মানে এইটোৱে যে মোৰ প্ৰেম ইমান বিশাল মই সকলোকে নিস্বাৰ্থভাৱে এক দৃষ্টিৰে প্ৰেম কৰো দেই তাৰ আগতে সব প্ৰেম নিজক প্ৰেম কৰিব লাগিব নিজক যদি আমি প্ৰেম নকৰো তেতিয়ালে কিন্তু আমি আনক প্ৰেম দিব নোৱাৰিম মোৰ ভিতৰতে যদি শান্তি নাই মই আনক শান্তিৰ প্ৰকম্পন দিব নোৱাৰিম দেই সেইভাবে এইখিনি ক'ব কৈ পেলাই এটা কথা সদায় ক'ব মই সৌভাগ্যশালী মই ভাগ্যশালী মই পৰম সন্তুষ্ট মনি মই সফলতা মূৰত সন্তুষ্টতা এতিয়া নোহোৱা হৈছে মানুহৰ হয়নে যিমানে পাওঁ নাতে আৰু লাগে আৰু লাগি পালেও নাতে সন্তুষ্টতা নাহে বিনাশী বস্তুৱে সন্তুষ্ট দিব পাৰে জানো বিনাশী বস্তুৱে সন্তুষ্ট দিব পাৰে কেতিয়াও নোৱাৰে কেৱল ইচ্ছাহে আমাৰ সৃষ্টি কৰিব পাৰে কেৱল পৰমাত্মাই সদায় কয় পৰমেশ্বৰে ইচ্ছা মাত্ৰম অবিদ্যা ইচ্ছা মানেই অবিদ্যা ইচ্ছা মানেই বেয়া তাৰ বাবে আমি সংকল্প কৰিব লাগিব যাৰ যাৰ যি প্ৰবলেম আছে ঘৰখনত কাৰোবাৰ সন্তানৰ প্ৰবলেম কাৰোবাৰ কিবা প্ৰবলেম ইত্যাদিবোৰ যদি শুই উঠি আমি যদি সংকল্প কৰি লওঁ সংকল্পবিলাক এনেকে কৰিব লাগে যাৰ খুব বেছি অস্থিৰতা আছে যাৰ খং বেছি যোনে সৰু সৰু কথাতে ৰিয়েকচন কৰে প্ৰতিবাদ কৰে যিয়ে অকণ অকণ কথাতে প্ৰতিক্ৰিয়া কৰে আপোনাক বেয়া ব্যৱহাৰ কৰে তাচিল্য কৰিব পাৰে কিবা কৰিব পাৰে থাকে নহয় পৰিলে তেনেকুৱা বিভিন্ন ধৰণৰ তেওঁক মাতি সন্মুখত ৰাতিপুৱা শুই উঠি ক'ব লাগে হে আত্মা তুমি যেনেকুৱাই মোৰ বাবে তুমি শ্ৰেষ্ঠ কাৰণ এই সম্বন্ধ এই জীৱনৰ নহয় আমি আত্মা আমি যাত্ৰাত আছো আমি আত্মা আমি যাত্ৰাত আছো দেই এই সম্বন্ধ এই জীৱনৰ নহয় যাক য'ত দি থৈ আহিছিলো যাক আমি য'ত দি থৈ আহিছিলো এটা খুদে মূলে আমি উভতাই দিব লাগিব তাৰ মানে আমি যে সম্বন্ধ বিলাকত আহিছো এনে অহা নাই আমি সম্বন্ধ বিলাকত এনে অহা নাই য'ত য'ত আমি খুলি থৈ আহিছিলো একাউন্ট এতিয়া আমি ক্লোজ কৰিব লাগিব গতিকে এই যে ভাবো যে পৰিয়ালত অমুকটো ইমান ভাল তমুকটো কিয় বেয়া তমুকৰ লগতে মোৰ প্ৰিয় প্ৰবলেম থাকে তেওঁ বা মোক কিয় দেখিব নোৱাৰে মইতো কাৰোৰে একো বেয়া কৰা নাই এনেকুৱা প্ৰশ্ন আহে ন মই তেওঁকতো একো বেয়া কৰা নাই কিন্তু মোক কিয় দেখিব নোৱাৰে আহে ন তেনেকুৱা আৰু মানুহ মৰিও যায় গৈ সম্বন্ধ ঠিক নহয় গৈ মইতো এনেকুৱাও দেখো যে আমাৰ সমাজত যিজন ব্যক্তিক বেয়া পায় তেওঁ স্বাৰ্থ খাবলৈও সেই ব্যক্তি নাহিছিলে তাৰ মানে আমি মনুষ্য কি ভগৱানে হিয়া দি পঠাইছে নেকি ভগৱান হৈছে ক্ষমাৰ সাগৰ দয়াৰ সাগৰ কৰুণাৰ সাগৰ নহয় জানো আৰু আমি তেওঁৰ সন্তান আমাৰ ভিতৰত দয়া কৰুণা শান্তি স্নেহ প্ৰেম এয়া যদি আমাৰ ভিতৰত আমি যদি নোৱাৰো ৰাখিবলৈ মই নাখাওঁ হ'ব মই নাখাওঁ হ'ব বাৰু নাখাওঁ বাৰু অলপ পিছত খাম এতিয়া বাৰু মই কথাখিনি কৈ লওঁ যিটো আমাৰ যিটো ভিতৰত আমাৰ উত্তৰাধিকাৰী সূত্ৰে যি ভগৱানে দি পঠাইছে সেই গুণসমূহক তাৰমানে আমি কি কৰিব লাগিব ইমাৰ্জ কৰিব লাগিব তাকে আমি মেডিটেশ্যন বুলি কওঁ মেডিটেশ্যন হৈছে স্মাৰ্ট ৱে টু ৰিচ গড স্মাৰ্ট আজিকালি স্মাৰ্ট হ'ব লাগিব আজিকালি সেই ধুতি নীতি কৰি থাকিলে ভগৱানে আৰু নুশুনে দেই একদম সহজ কথা হয়নে গতিকে বহুত তীৰ্থস্থান মানুহে ভ্ৰমণ কৰি আহি পেলাই বেমাৰ হয় বেমাৰ হৈ গৈ যে মই নোযোৱাই ভাল আছিলো নোযোৱাহেঁতেনে ভাল আছিলে বেমাৰ আজাৰহে হৈ আহিলে
গতিকে স্মাৰ্ট ৱেক আমি পৰমাত্মাক লগ কৰিব লাগিব, ভগৱানক লগ কৰিব লাগিব, তাকে আমি মেডিটেশ্যন বুলি কওঁ। আৰু মেডিটেশ্যনে হৈছে আমাৰ একমাত্ৰ উপায় আমি ঈশ্বৰৰ লগত যোগযুক্ত হ'ব পাৰো। আমি ঈশ্বৰক নিজৰ মনৰ কথা ক'ব পাৰো আৰু ঈশ্বৰে শুনে আৰু সেইমতে আমাক ৰেছপণ্ড কৰে। তাকে আমি ৰাজযোগ মেডিটেশ্যন বুলি কওঁ। প্ৰতিখন ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত ইয়াৰ ফ্ৰী কোৰ্চ আমাৰ শিকোৱাই থকা হয়। কেনেকে ঘৰত ভোগ ৰান্ধিব লাগে, কেনেকে সন্তানক সংকল্প দিব লাগে, কেনেকে সম্বন্ধবিলাক ঠিক কৰিব পাৰি, কেনেকে ভাত ৰান্ধিব লাগে, কেনেকে ভাত দিব লাগে, যিখিনি দৈনন্দিন কাম কৰো সেইখিনি যেনিবা আমি অকমান বেলেগ ধৰণৰে কৰো। আৰু সেই বেলেগ ধৰণে কৰাৰ ফলস্বৰূপে আমাৰ জীৱন স্বৰ্গৰ দৰে সুন্দৰ, ৰঙীন আৰু সকলো সময়তে প্ৰেমময়, সুখ, আনন্দ, শান্তিৰে পৰিপূৰ্ণ হবলৈ আৰম্ভ কৰে। মই ধৰক এগৰাকী জুৱেলাৰী ষ্টৰলৈ লৈ গলো, মোৰ সোণ এচৰ পৰা আছিলে, সংসাৰ কাম চাম মিলি আছে, মই গৈ পেলাই কলো যে আপুনি মোক ইয়াৰ পৰা নেকলেছ এডাল বনাই দিয়ক। তেওঁ চিধা চিধিকে সেইডাল দি নেকলেছ বনাবনে? নবনাই, তেওঁ গলাব, গলাই ইমান ডাঙৰ সোণৰ চপৰাটো ইমান কোনো হ'ব পাৰে, তাৰপৰা তামবিলাক অঁতৰাব ন। আজি মনুষ্য আত্মাও তেনেকুৱা। এতিয়া মানে আমি এচৰ পৰা হীৰা হৈ আছো ভিতৰত, কিন্তু আজি আমি ইমান মায়াৰে আমি আৱৰি আছে যে সেইবিলাক আমি অঁতৰাব লাগিব। সেইবিলাক নতৰালে আমি ঈশ্বৰৰ লগত সংযুক্ত হ'ব নোৱাৰো। সেইবাবে আমি বহুত কৰো, আমি ফল নাপাওঁ। আমি ঈশ্বৰৰ নামত বহুত কৰো কিন্তু ফল নাপাওঁ। স্থূল ফল চব নহয়, কিন্তু গাড়ী এখন কিনিলো বোলে, ঘৰ এটা বনালো, সেইবিলাকতো চবেই কৰি আছে, পইচা থাকিলেই কৰিব পাৰি, সেয়া ভগৱানক ক'ব নালাগে, হয়নে? কিন্তু আজি সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতা, সন্তুষ্টতা, সফলতা কৰিব লাগিব। আমি ঈশ্বৰক যে বিচাৰি থাকো, মোক চব দিয়া, ঈশ্বৰে নিদিয়ে একো তেনেকে। ঈশ্বৰে কৈছে যে উত্তৰাধিকাৰী সূত্ৰে মই তোমাক চব, আপোনালোকে ল'ৰা ছোৱালী পঢ়ুৱাই আছে, তাক উচ্চ শিক্ষিত কৰিছে, যিমান ভালকে পঢ়ুৱাব লাগে চব কোৱালিটি ডিগ্ৰী ডিপ্ল'মা দিয়াই দিছে। তাৰপিছত আপুনি কি ক'ব? এতিয়া তই নিজৰ ভৰিত থিয় হ, মই আৰু তোক চাই থাকিব নোৱাৰো, হয়নে? ভগৱানে সেইটো কৈছে, মই তোমাক মনুষ্য জনম দি মই তোমাক সকলো গুণ শক্তি দি থৈছো, তুমি এতিয়া নিজৰ ভৰিত থিয় হোৱা। তথাপিও যদি আমি মূৰ পাতি যদি বিচাৰি থাকো, ভগৱানে কিন্তু নিদিয়ে। সেইবাবে শান্তি দিয়া নহয়, আজিৰ পৰা কি বুলি ক'ম? মই শান্ত স্বৰূপ, শান্তি মোৰ স্বধৰ্ম, মোৰ ঘৰখনৰ প্ৰতিটো আত্মা শান্ত স্বৰূপ, মোৰ ঘৰখনত থকা প্ৰতিজন মানুহেই শান্ত স্বৰূপ, মোৰ ঘৰখন শান্তিৰ কুণ্ড, আৰু মোৰ ঘৰত থকা প্ৰতিটো আত্মাৰ মাজত একত্ৰতা আৰু মধুৰতা বিৰাজ কৰি আছে দেই। সেই ভগৱান মোক শান্তি দিয়াটো আজিৰ পৰা বন্ধ কৰি দিয়ক ক'বলৈ। নিদিয়ে, ইম্পচিবল, নিদিয়ে। আমি ক'ব লাগিব, তেতিয়া বহুত দিব। কিন্তু কিয় দিব? তেওঁ ভাবিব মোৰ তাৰমানে উত্তৰাধিকাৰী কোনোবা এজন ওলাইছে তলত, হয়নে? গতিকে কোনোবা এজন ওলাইছে, তেওঁক ভৰপূৰ কৰিবলৈ আৰম্ভ কৰিব। দ্বিতীয়তে ক'ব, কাৰণ ঘৰ গৃহস্থীৰ সংসাৰত যদি আমি ঠিক ঠাক কৰিব পাৰো, সমাজলৈ আমাৰ যিটো প্ৰকম্পন ঘৰৰ পৰা নিজে নিজে যাবলৈ আৰম্ভ কৰিব। দ্বিতীয়তে ক'ব, মই শক্তিশালী, মই মানসিকভাৱে আৰু শাৰীৰিকভাৱে পৰম শক্তিশালী, মই নিৰোগী, মোৰ কোনো ৰোগ নাই, মই সকলো সময়তে ফিট এণ্ড ফাইন, মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা নিৰোগী, শক্তিশালী, আৰু তেওঁলোক মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী। লাগিলে বেমাৰী মানুহ নাথাকক কিয়, ক'ব কিন্তু দেই, ক'ব। আৰু পাৰিলে ৰাতিপুৱা শুই উঠি সেইকাৰণে পানী এগিলাচ আমি চাৰ্জ কৰিব লাগে।